हेलो फ्रेंड्स जेहेतु USTM এইটো হ'ল মোৰ 3 নম্বৰ ব্লগটো যেহেতু বহুত দীঘলীয়া হৈ যায় মই এই ব্লগটো 2 নম্বৰ ব্লগটো শেষ কৰি মই 3 নম্বৰ ব্লগটো আৰম্ভ কৰিব গৈ আছোঁ ফ্ৰেন্ডছ গতিকে মোৰ 3 নম্বৰ ব্লগটো চাই কেনে পাই লাইক আৰু কমেন্ট কৰি জনাব এইটো হ'ল ব্লগ এল ডক্টৰ ডংকুপাৰ ৰয় ব্লগ এইটো হ'ল ওয়েলকাম টু ইউনিভাৰ্চিটি স্কুল অফ ল ৰিচাৰ্চ ফ্ৰেন্ডছ আপোনালোকক ব্লগবিলাকৰ সম্পূৰ্ণ দেখাব নোৱাৰিলেও এটা আভাস দি গৈ আছোঁ মই ইফালে চেণ্ট্ৰেল অডিটৰিয়ামলৈ যায় ফ্ৰেন্ডছ নাকৰ এ গেট পোৱা এখন ইউনিভাৰ্চিটি দেখাই দিছোঁ ফ্ৰেন্ডছ এয়া হ'ল USTM টিম ইনফৰমেশ্যন চেণ্টাৰ খুব এটা সুন্দৰ পৰিৱেশ ফ্ৰেন্ডছ আমি এতিয়া আহি আছোঁ কেণ্টিনলৈ যিহেতু ভোক লাগিছে তল ওপৰ কৰি থাকোঁতে ভোকৰ অনুভৱ হৈছে গতিকে আমি আগবাঢ়িছোঁ কেণ্টিনৰ মুখলৈ এইটো এটা ব্লক এফ ডক্টৰ DD লাপাং ব্লক এমিনিটি চেণ্টাৰ ফ্ৰেন্ডছ মই দেখাই দিছোঁ অকণমান ফ্ৰেন্ডছ ফ্ৰণ্ট কেমেৰাত মই দেখাই দিছোঁ গোটেই পৰিৱেশটো যিহেতু ল'ৰা ছোৱালী কেণ্টিনত খাবলৈ লৈ আহিছে এয়া মোৰ পিছফালে ষ্টুডেণ্ট ফ্ৰেন্ডছ ষ্টুডেণ্টবিলাকে খানা খোৱাত ব্যস্ত মই দেখাই দিছোঁ অকণমান ফ্ৰেন্ডছ এয়া হ'ল ইউনিভাৰ্চিটি কেম্পাছৰ এখন কেণ্টিন ফ্ৰেন্ডছ এতিয়া আমি আগবাঢ়িছোঁ চেণ্ট্ৰেল অডিটৰিয়ামৰ ফালে এই হ'ল চেণ্ট্ৰেল অডিটৰিয়াম ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া ফ্ৰেন্ডছ মই ওপৰৰ পৰা দেখাই আছোঁ তলৰ কিছু দৃশ্যাৱলী ফ্ৰেন্ডছ এখন হ'ল ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত থকা হোষ্টেল ক্ৰিকেট নেট প্ৰেক্টিছ কিছু আহাৰ দিব বুলি আহি আছে বাচ্চা উড়াইছে অনলাইন ওখানে না তো বালুর মধ্যে ফেলে ফ্ৰেন্ডছ এইটো ব্লক ডি শ্ৰীমন্ত শংকৰদেৱা ব্লক ডি ব্লকতে PS সাংমান ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেল দেখা পাইছোঁ ফ্ৰেন্ডছ
ফ্ৰেণ্ডছ, আজিৰ যি US টিম অৰ্থাৎ ইউনিভাৰ্চিটি অফ ছায়েন্স টেকন'লজি মেঘালয়ৰ যি ব্লগকেইটা মই এইখিনিতে সামৰণি মাৰিলোঁ। আৰু মোৰ এই ব্লগকেইটা চাই আপোনালোকে কেনে পায় লাইক আৰু কমেণ্ট কৰি জনাব। ধন্যবাদ। ফ্ৰেণ্ডছ, শেষত যাবলৈ ওলালোঁ আমি